বন্ধুসকল আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে আজি মই আপোনালোকক এনেকুৱা এটা দৰৱ দিবলৈ ওলাইছো যিটো দৰৱে আপোনাৰ শৰীৰত যদি ইউৰিক এচিড বৃদ্ধি হৈছে তাৰ পৰিমাণ হ্ৰাস কৰিব। বন্ধুসকল এই দৰৱটো ঘৰত সহজে উপলব্ধ। বন্ধুসকল তাৰ আগতে আপুনি কেইটামান কথা জানি লোৱা উচিত যে ইউৰিক এচিড কিয় বৃদ্ধি পালে কি ঘটনা হয় আমাৰ শৰীৰত। আচলতে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কেতিয়াবা ভৰিৰ তলুৱাবিলাক পুৰে, খুব তলুৱা পুৰে, অলপ গা বিষ হয়, তেনেকুৱা ধৰণৰ কিছুমান ঘটনা আপোনাৰ দেখিবলৈ পোৱা যায়। বন্ধুসকল তেতিয়া আপুনি ডাক্তৰৰ ওচৰলৈ যায়, ডক্তৰৰ ওচৰলৈ গ'লে বিভিন্ন টেবলেট দিয়ে বা কিবা কিবি কৰে, কিন্তু আপুনি এটা কথা মন কৰিব যে ইউৰিক এচিডটো আমাৰ শৰীৰত ঘৰুৱা পদ্ধতিৰে কিছুমান দ্ৰব্য, কিছুমান ঘৰুৱা দৰৱ সেৱন কৰিও আপুনি ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰিব পাৰিব। আজি এনেকুৱা এটা দৰৱে আপোনালোকৰ সন্মুখত ইয়াত দেখুৱাই আছোঁ। আজি এক বিশেষ দৰৱ যিটো আপোনাক মই কৈ দিয়া মাত্ৰকে আপুনি নিজে যিধৰণে ভাল পায় এই দৰৱটো বনাই ল'ব পাৰে। বিশেষকৈ দৰৱ বুলি এইকাৰণে কৈ আছোঁ, একচুৱেলি আপোনালোকে এখন তৰকাৰী বুলি ক'ব পাৰে, তৰকাৰী, কিন্তু এই তৰকাৰীটো আপুনি কি ধৰণে বনাই খায় আপোনাৰ ওপৰতে ডিপেণ্ড কৰিব। বন্ধুসকল চাওক, এতিয়া আমি দৰৱটোলৈ আহোঁ। দৰৱটো আপোনালোকে কিদৰে বনাব, কি কৰিব, কি আছে মই এইখিনি এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ। তাৰ আগতে আপুনি যদি আজি প্ৰথম মোৰ চেনেলটো চাইছে তেতিয়াহ'লে আপুনি যদি ভাবিছে যে মোৰ ভিডিঅ'খিনি আপোনাক সহায় কৰিব, তেতিয়া ভৱিষ্যতে এনেকুৱা ধৰণৰ দিহা পাবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু বেলেগক সহায় কৰিবলৈ হ'লে যদি ভাবিছে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি বিশেষ দিহাত ইউৰিক এচিডৰ এক দৰৱ হৈছে পচলা। আপুনি কলগছৰ পচলা, যি কলগছেই হওক, আপুনি পচলা কাটি আনি পেলাই যি ধৰণে আঞ্জা কৰি খাওক, এইটো আপোনাৰ কথা। আপুনি তাত ৰহৰ দাইল দিয়ে, মচুৰ দাইল দিয়ে, বা যি ধৰণে ভাল পায় তেনেধৰণে বনাই লওক, আৰু সপ্তাহত এবাৰ বা দুবাৰকৈ পচলা ভাজি আঞ্জা তেনেকৈ বনাই খাবলৈ আৰম্ভ কৰক। বন্ধুসকল দেখিব আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা লাহে লাহে কমি আহিছে। বন্ধুসকল এই দিহা গ্ৰহণ কৰক, অতি সোনকালে সুফল লাভ কৰিব। ঘৰুৱাভাৱে উৎপাদিত এই পচলাৰ দ্বাৰাই আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা কমাব পাৰিব। আজিলৈ আহিছোঁ, আশা কৰিছোঁ আপোনালোকে লাভৱান হ'ব। এটা অসমীয়া দৰৱ লাভ কৰিলে। আজিলৈ আহিছোঁ, ধন্যবাদ।